बिटिआरनि गाहाय मावफुं सोद्रोमा जानायनि उनाव गावनि जोनोम थावनि तामुलपुरनि दुर्गा फुजा मण्डपाव प्रमद बर'आ आगान होफैयो। बुधबारखालि मोनाबिलि अदेबानि अष्टमी सानाव रायजोफोरनि गोजोननि थाखाय बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ तामुलपुरनि दुर्गा मन्दिराव सन्धि फुजा एबा मोनाबिलिनि फुजाखौ गावनि आंगो बिसि पारुल भराली बर'जों लोगोसे होयो। 54थि तामुलपुर आन्चलिक दुर्गा फुजानि मण्डपाव बाहागो लानानै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ गावनि उन्दै समाव बिफाजों फुजा नायनाय समखौ गोसोखांनानै खौरां बिजोंनि गेजेरजों ओरैबादि बुङो। प्रथमते मैं शारदीय दुर्गा पूजार सकल राइजলৈ शुभेच्छा जनाइছোঁ আৰু এই বছৰ বহু বছৰৰ পিছত বিশেষভাৱে তামোলপুৰত আছোঁ নিজৰ জন্মস্থানত আৰু আমি সৰুৰে পৰা এইটো পূজা মণ্ডপতে দুৰ্গা পূজা কৰি আহিছোঁ আৰু এইবেলি অলপ আছোঁ কাৰণে মই আজি আহিছোঁ আৰু আজি সন্ধি পূজাতো মই উপস্থিত আছোঁ। এইটো মোৰ কাৰণে নতুন এটা এক্সপিৰিয়েঞ্চ। মা দুৰ্গাৰ ওচৰত সেইটোকে প্ৰাৰ্থনা কৰিছোঁ আমাৰ সমাজখন যাতে সুস্থভাৱে ৰাখে আৰু যিবিলাক সমাজত দুষ্কৃতিকাৰী চিন্তা বা বেয়া চিন্তাবিলাক উদ্ভৱ হয়, সমাজত কেতিয়াবা অস্থিৰতা আনে, সেইবিলাক যাতে নাশ হৈ যায় আৰু আমাক সকলোকে নিজৰ জীৱন যুদ্ধত সফল হ'বলৈ শক্তি দিয়ে। ইয়াৰ কাৰণে মা দুৰ্গাৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ। 2 বছৰ কৰোণা কাল গ'ল, তাৰপিছত যথেষ্ট উৎসাহ উদ্দীপনা হৈ গৈছে, কি ক'ব? হয়, বিশেষকৈ এই কোভিড-19ৰ কাৰণে যোৱা প্ৰায় 1.5-2 বছৰ ধৰি সমাজ জীৱনত যথেষ্ট ব্যাঘাত জন্মিছিলে, কিন্তু ছেকেণ্ড ৱেভৰ পিছত এতিয়া লাহে লাহেকৈ কৰোণা যিহেতু কমি আহিছে, সকলো মানুহৰ নিজৰ যিটো উৎসাহ উদ্দীপনা বাঢ়িছে আৰু পুনৰ অৰ্গেনাইজ হৈছে কি আমাৰ যিবিলাক দৈনন্দিন কামবিলাক কৰিবৰ কাৰণে চবেই অৰ্গেনাইজ হৈছে আৰু মই মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেনেকুৱা যি ধ্বংসাত্মক যিটো কেলামিটি সেইবিলাক যাতে পুনৰ নাহে, ইয়াৰ কাৰণে মা দুৰ্গাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। বিটিআৰৰ আপুনি দায়িত্ব লৈ প্ৰধান হিচাপে দায়িত্ব লৈ আপুনি প্ৰথমবাৰৰ বাবে ইয়াত পূজাত উপস্থিত হৈছে। হয়, মই দীৰ্ঘলীয়া সময় ছাত্ৰ সংগঠনত আছিলোঁ, সংগ্ৰাম কৰি আছিলোঁ আৰু সেই সময়ৰ উপলব্ধি আৰু আজিৰ উপলব্ধি যথেষ্ট ডিফাৰেঞ্চ আছে আৰু আজি ৰাজনীতিত অহাৰ পিছত আমাৰ বড়োলেণ্ডৰ যি প্ৰশাসন এইটো দায়িত্বভাৰ লোৱাৰ পিছত এটা সামাজিক দায়বদ্ধতা বাঢ়ি গৈছে আৰু সমাজ বুলি ক'লে ইয়াত ধৰ্মৰো কথা আছে, উৎসৱৰো কথা আছে। বিভিন্ন উৎসৱ ধৰ্ম বা সামাজিক যিবিলাক কাৰ্যকলাপ সেইবিলাকত আমি চবে জড়িত হ'ব লাগিব, তেতিয়াহে সমাজখন আমি ওচৰৰ পৰা বুজিবলৈ সুযোগ পাম বা ওচৰত থাকি সমাজৰ লগত কাম কৰিবলৈ এটা পৰিৱেশ গঢ়া হ'ব। তো সেইকাৰণে মই নিজে যোৱাকালি কোকৰাঝাৰত বহুত পূজা মণ্ডপলৈ গৈছোঁ, গোসাইগাঁৱত গৈছোঁ আৰু আজি মই আমাৰ নিজৰ ইয়াত আঞ্চলিক যিটো মণ্ডপত আহিছোঁ আৰু অহাকালি তামোলপুৰৰ বিভিন্ন পূজা মণ্ডপলৈ যাম। ৰাইজৰ লগত থাকি খুব ভাল লাগে আৰু মোৰ নিজৰো জীৱনৰ এটা ডাঙৰ লক্ষ্য আছে। তো সেই লক্ষ্যটো উপনীত হোৱাৰ কাৰণে নিজকে 100% মোৰ মনটো ৰাইজৰ কাৰণে মই উৎসৰ্গা কৰিম। गुबुन फारसेथिं बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि बिसि पारुल भराली बर'आ फिसायजों लोगोसे फुजायाव बाहागो लाफानानै ओरैबादि बुङो। খুবেই ভাল লাগিছে আহি পেলাই। আগৰ দৰে এতিয়া নিশ্চয় নহয়, এতিয়া অলপমান বেলেগ হয়, পৰিৱেশবিলাকো বেলেগ চেঞ্জ হৈছে কিছু, তথাপি পূজাটো পূজাই একে আছে। আমাৰ কাৰণে পূজা বুলি ক'লে আনন্দ, মনত উল্লাস আৰু শাৰদীয় দুৰ্গা উৎসৱৰ সকলোকে মই শুভকামনা জনালোঁ। আচলতে সেইটো নহয়, আমি ফেমিলি হিচাপত আহিছোঁ আৰু বিটিআৰৰ চিফৰ ৱাইফ হিচাপততো দায়িত্ব আছে আমাৰো। তেওঁ যি বিচাৰে ৰাইজৰ কাৰণে যিখিনি কাম কৰিবলৈ আহিছে তাত সম্পূৰ্ণ হৈ থাকিব।